হাই গাইজ গুড ইভিনিং কি খবৰ সকলো নিশ্চয় আৰু মোৰো ভালেই আৰু এতিয়া মই আছোঁ হোষ্টেলত তাকে মোৰ লগৰ কেইজনীয়ে কি কৰি আছে দেখাও তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমাৰ নিশা তাই এই ৰাতি হালধি লগাইছে মানে কেইদিনমান পিছত তাই বোলে বায়েকৰ বিয়া আহি আছে বগা হ'বৰ বাবে ৰাতি হালধি লগাইছে এইফালে আমাৰ প্লাবিতা এই চুমিক হেৰি লগাই আছে হালধি লগাই আছে এয়া ইমান ৰাতি কিহৰ চখত হিয়তে হালধি লগাই আছে বা ধুনিয়া হ'ব বুলে এনেই ধুনিয়া আৰু ধুনিয়া হয় হাই ফ্ৰেণ্ডছ গুড ইভিনিং মোৰ চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি এতিয়া সন্ধিয়াৰ বাজিছে 6:30 আৰু আমাৰ লগৰ ছোৱালী এজনীৰ বাৰ্থডে আছিলে লক্ষী পূজাৰ দিনা আৰু তাই ঘৰত আছিলে তেতিয়া আজি হোষ্টেললৈ আহিছে আৰু আমাক বুলি আজি পাৰ্টি দিব বাৰ্থডে পাৰ্টি মাংস আৰু পোলাও খুৱাব আমি চাৰিওজনীয়ে মিলি বনাম পোলাও কেনেকুৱা হয় আপোনালোকক ৰিজাল্টটো দেখুৱাম তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো আৰু পোলাও বনাবৰ বাবে কেইটামান বস্তু আনিবলগীয়া আছে তাকে লৈ আহোঁগৈ আমি তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব বনাবৰ বাবে আনিলোঁ এটা গৰম মছলা পেকেট আৰু এইটো খিচমিচ তাৰপিছত আৰু আনিছোঁ এয়া কাজু বাদাম এক পেকেট তাৰপিছতে মছলা বাকী আছিলে ৰেড চিলি নাছিল এয়া ৰেড চিলি আৰু আনিলোঁ গাজৰ আৰু এয়া চালাডৰ কাৰণে তিয়ঁহ আৰু আমাৰ যিহেতু জিমিৰাখা শৰ্মা তোমালে দেৰিকৈ হ'লেও জন্মদিনৰ বহুত বহুত শুভেচ্ছা ভালে থকা সদায় মাংস ব্ৰইলাৰ আৰু এয়া আলু এতিয়া কেৰাহী বহাই দিছে গেছত জুৰিয়ে বনাব পোলাও আৰু মাংস বনাবৰ বাবে লৈছোঁ খিচমিচ গৰম মছলা কাজু বিলাহী আদা নহৰু তাৰপিছত গাজৰ আৰু এয়া কেঁচা জলকীয়া আৰু মছলা লৈছোঁ কি আছিলে মিট মছলা ৰেড চিলি চিকেন মছলা আৰু গৰম মছলা আৰু এয়া পিঁয়াজ তাৰপিছত আৰু এয়া চালাডৰ থালিখন কেনেকুৱা লাগিছে জনাব দেই কেৰাহীত তেল দিলে তেল গৰম হোৱাৰ পিছত এয়া পিঁয়াজ দিছে এতিয়া অঁ দিয়া আৰু অলপ দিয়া মাংসত আৰু অকণমান দি দিয়া কমকৈ দিয়া হ'ব দিয়া দিয়া দিম বিলাহী এয়া বিলাহীখিনি দি দিলোঁ এয়া তাই হৈ আছে একদম ধুনীয়াকৈ বনাইছে দেখিব বহুত ধুনীয়া হৈছে খাবও ধুনীয়াই হ'ব জুৰিয়ে বনাই কৰিছোঁ এইখন কুকাৰত অলপমান মিঠাতেল দি লৈছোঁ ৰিফাইন দিব লাগে ৰিফাইন নাই যিহেতু মিঠাতেলকে দি দিছোঁ এয়া লং ইলাচি দালচেনি খিচমিচ দি দিলোঁ কেইটামান তাৰপিছত দিছোঁ এয়া কাজু পোলাও মাংস ৰেডি হৈ গ'ল এতিয়া পোলাও হ'লেই খাই দিম আৰু চালাড আৰু এয়া পোলাও আমাৰ খানা ৰেডি হৈ গ'ল এয়া পোলাও মাংস